Hi guys, welcome back to my YouTube channel. আজি মই যাবলৈ লৈছো মোৰ বান্ধৱীৰ ঘৰলে আৰু মই ক'ত যাওঁ কি কৰো সকলোবোৰ দেখাই যাম তো ভিডিওটো চাই যাব বুলি আশা ৰাখিলো। Hi guys, মই এতিয়া আহি পাই গলো আৰু এতিয়া যাওঁ সিহঁতৰ ঘৰলে। এতিয়া মই আহি পাই গলো আৰু মই দেখাই যাওঁ কোন আছে ঘৰত মই চাই লওঁ। ঘৰত কোনোবা আছে নে? দরজা খোলাই আছে। এতিয়া মই মুখ হাত ধুই আহিলো আৰু এতিয়া মই কি কৰো দেখাই যাম চাই যাব। এতিয়া আহি পাই মই এইখিনি খাই লওঁ আৰু পিছত দেখাই থাকিম কি হয় কি নহয়। আমি এতিয়া অলপ ওলাই আহিছো আৰু এতিয়া গৈ আছো। আমি ওলাই আহিছিলো খাবলৈ আৰু খাবলৈ দোকানত লৈ আছো বস্তু লৈ আছো। মমো লৈছো, চাও লৈছো। আহি খাই আছোঁ পুৰা চেলেঞ্জ ভিডিঅ' বনাইছিলোঁ মই সেইটো ভিডিঅ' আগতে আপলোড কৰিলোঁ সকলোৱে চাব বুলি আশা ৰাখিলোঁ আৰু বাকীখিনি চাই থাকিবচোন তেনেহ'লে। আজি হৈছে নেক্সট ডে আৰু মই গৈছিলোঁ বান্ধৱীৰ ঘৰ 12 বজিয়াত সেয়ে মই এতিয়া ঘৰলৈ আহি আছোঁ আৰু ঘৰত আহি মই কি দেখাব পাৰোঁ নাজানো তথাপিও চাই যাব বুলি আশা ৰাখিলোঁ। এয়া মাংস এয়া আলু চালু কুটি লৈছে মছলা পিঁয়াজ কেৰাহী পাতি এতিয়া মাংসখিনি বনাব। এইখিনি হাঁহৰ মাংস মছলা সানি লৈছে। এফালে কেৰাহী পাতি লৈছে তেল দিব। হাঁহৰ মাংস তেল ওলাই বেছি তেল দিব প্ৰয়োজন নাই। কেঁচা মছলা দিলে বহুত টেষ্ট হয়। পেকেট মছলা দিলে ইমান ভাল নালাগে, লাগে কিন্তু ইমান নহয়। কেঁচাটো দিলে বেছি ভাল লাগে। মাংস কিমান? 5 পোৱা। ডাঙৰটো ডাঙৰ আছে ন? চব কিমান তেল ওলাইছে অলপ দিলেও বহুত ওলাইছে তেলটো বহুত তেল ওলাইছে। মাংস গৈছে আৰু এতিয়া মাংস হ'ল উতলি আছে বাৰু এতিয়া নমাই দিয়া নাই। মাংস টেষ্ট কৰি হৈ গ'ল। খাই বিৰাট টেষ্ট লাগিছে খাই মাংসখিনি। নমাব হৈছে নমাই দে। আমি এতিয়া ভাতটো খাই লওঁ। মাংস আমাৰ এতিয়া ভাত পানী খোৱা বোৱা হৈ গ'ল আৰু মই এটা ফ্লিপকাৰ্টৰ পৰা মোবাইলৰ কভাৰ অৰ্ডাৰ কৰিছিলোঁ। সেইটো চাওকচোন কেনেকুৱা লাগিছে মোক জনাব। চাওকচোন লগাই দিব লাগে এনেকৈ। যদি মোৰ এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ ভিডিঅ'টো ইমানেই আছিল। বাই বাই।